हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल बंधुসকল আপোনালোকক আমাৰ यूट्यूब চেনেললৈ স্বাগতম জনালো বন্ধুসকল আজি আমাৰ চেনেলৰ আলোচনাৰ বিষয়বস্তু হৈছে DME আৰু DHS ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহিব পৰা কিছুমান সায়েন্সৰ সম্ভাৱনাপূৰ্ণ প্ৰশ্নৰ আলোচনা আৰু বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি যিখিনি আলোচনা কৰিছো তাৰ পিছৰখিনি এতিয়া আলোচনা কৰিম গতিকে আহকচোন আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে অতি শব্দ আল্ট্ৰাসাউণ্ডৰ কম্পনাংক কিমান শুদ্ধ উত্তৰটো হৈছে 2000 বেছি প্ৰশ্ন নং 18 ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰক কোন এ মাৰ্কনি বি টমাছ আলভা এডিসন সি আইনষ্টাইন আৰু ডি গেলিলিও গেলিলি শুদ্ধ উত্তৰটো হৈছে টমাছ আলভা এডিসন আজিৰ তৃতীয়টি প্ৰশ্ন নিউটনৰ প্ৰথম গতিসূত্ৰটো কি নামেৰে জনা যায় ঘৰ্ষণৰ নীতি জড়তাৰ নীতি গতিৰ নীতি নে মুহূৰ্তৰ নীতি শুদ্ধ উত্তৰটো হৈছে জড়তাৰ নীতি আজিৰ চতুৰ্থটি প্ৰশ্ন হ'ল বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম এ থাৰ্মোমিটাৰ বি হাইগ্ৰমিটাৰ চি এনিমোমিটাৰ আৰু ডি চিছমগাপ আৰু শুদ্ধ উত্তৰটো হৈছে বি হাইগ্ৰমিটাৰ কুৱেশ্যন নং 21 সাগৰৰ গভীৰতা জোখা যন্ত্ৰ এ অডিঅমিটাৰ বি ফ্ৰেডমমিটাৰ চি বাৰ্কোমিটাৰ আৰু ডি ছনোগ্ৰাফ শুদ্ধ উত্তৰটি হৈছে ফ্ৰেডমমিটাৰ কুৱেশ্যন নং 22 শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি এ ৱেভ মিটাৰ বি ডেচিবেল চি ৰিক্টাৰ স্কেল আৰু ডি কেলভিন শুদ্ধ উত্তৰটি হৈছে বি ডেচিবেল কুৱেশ্যন নং 23 গ্ৰীণ হাউচ ইফেক্ট মুখ্য গেছ হ'ল নাইট্ৰজেন বি কাৰ্বন ডাই অক্সাইড চি অক্সিজেন আৰু ডি হাইড্ৰজেন শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড কুৱেশ্যন নং 24 মানুহৰ ৰক্তচাপ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম কি উত্তৰটো হৈছে স্ফিগমোমেনোমিটাৰ কুৱেশ্যন নং 25 বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ হয় এ আলফা ৰশ্মি বি অতি বেঙুনীয়া ৰশ্মি চি গামা ৰশ্মি আৰু ডি অৱলোহিত ৰশ্মি শুদ্ধ উত্তৰটো হৈছে অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেটৰ যোগেদি বেক্টেৰিয়া মৰা হয় কুৱেশ্যন নং 26 সিগনেল সংকেত দিয়াৰ বাবে ৰঙা লাইট কিয় ব্যৱহাৰ কৰে এক উচ্চ কম্পনাংক বি দীৰ্ঘ তৰংগ দৈৰ্ঘ্য চি উচ্চ প্ৰাবল্য শুদ্ধ উত্তৰটো হৈছে বি দীৰ্ঘ তৰংগ দৈৰ্ঘ্য কুৱেশ্যন নং 27 কোনবিধ কয়লাই সৰ্বাধিক শক্তিৰ যোগান ধৰে এ লিগনাইট বি এন্থ্ৰাচাইট চি বিটুমিনাছ আৰু ডি পিট কয়লা শুদ্ধ উত্তৰটো হৈছে এন্থ্ৰাচাইট কুৱেশ্যন নং 28 বতাহৰ গতি জোখা যন্ত্ৰ এ অল্টিমিটাৰ বি এনিমোমিটাৰ চি ক্ৰনমিটাৰ আৰু ডি হাইড্ৰমিটাৰ শুদ্ধ উত্তৰটো হৈছে বি এনিমোমিটাৰ কুৱেশ্যন নং 29 তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী এ কেৰাচিন বি গ্ৰেফাইট চি প্লাষ্টিক আৰু ডি কাগজ শুদ্ধ উত্তৰটো হৈছে বি গ্ৰেফাইট পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কোৱা হয় এ কঠিন বি প্লাজমা চি ভাপ আৰু ডি নিউট্ৰন শুদ্ধ উত্তৰটো হৈছে প্লাজমা